অথনিৰে পৰা তোৰ বাতি কাঁহীখিনি ধুওঁতে তোৰ ইমান সময় লাগেনে? হা? অথনিৰে পৰা কামেই কৰি আছোঁচোন মা। বাতি কাঁহীকেইটা আপোনালোকে খোৱা ধৰি আহিছোঁহে সাজিবলৈ। আজি মোৰ ছোৱালীজনী আহিবতো, তোৰ কাম কৰা হোৱাই নাই। হা? মানুহ অহা দেখিব নোৱাৰ। তাইৰ ঘৰৰ মানুহ আহিলে একেবাৰে ইটো কৰিব সিটো কৰিব। ৰাতিপুৱা 5টাতে বিচনাৰ পৰা উঠিবি। আৰু আজি কেইটাত উঠিছ? মা দেখোন মই আজি 6টাতে উঠিছোঁ। 6টাত উঠিছ? গা বেয়া তোৰ গা বেয়া। মানুহ অহাৰ কথা গম পালি চাগৈ মোৰ ছোৱালীজনী আহিব বুলি। মা মোৰ যদি মইনাই আহি যদি এইখন ঘৰত কষ্ট পায় নহয়, তোক চাবি মই কি কৰোঁ। বেটাকটো নিলিয়ে যাদু মন্ত্ৰ কৰি কালা যাদু কৰি চালি। মা বাইদেউ আহিবনে? হয় বাইদেউ আহিব। হাঁহি দেখুৱাব নালাগে মিছাকৈ। হা? হাঁহি দেখুৱাব নালাগে। বৰ ভাল পাইছে যে তাই শুনি যেনেকুৱা এক্টিং কৰে বৰ ভাল পাইছে তাই। তেনেকেনো কিয় কয়? মোৰো বাইদেৱে দিয়কচোন। দেখিছোঁ ল'ৰাটোক বাইদেউ ল'ৰাকতো নিলিয়ে। এতিয়া বায়েৰ আগত যদি মই লাজ পাব লাগে নহয়। তাই কিমান ষ্টেণ্ডাৰ্ড তই জানো নহয়। তাই ঘৰখন জানো নহয় আমাৰ কি ঘৰ। তাই বহুত ষ্টেণ্ডাৰ্ড আৰু সৰুৰ পৰা মই কষ্ট নিদিয়াকৈ তাইক ডাঙৰ কৰিছোঁ। তই যদি তাই ভাল পোৱা আজি সকলোবোৰ বস্তু মোৰ ছোৱালীজনীক বনাই নোখোৱাও, তোক মই কি কৰি আছোঁ চাই থাকা। চব বনাম মই বাইদেউৰ কাৰণে। দেখিছোঁ বোলে যোৱাবাৰ আহোঁতে কি জলকীয়া বেছি দি দিছিলি তাই খাব নোৱাৰে বুলি। নেজানো বুলি ভাবিছে মাছজনী এজনী। দেখিব নোৱাৰে মোৰ ছোৱালীজনী। তাই তেনেকে কিয় কয়? কান্দি নেদেখুৱাবি চকু কান্দি। মোৰ ছোৱালী আহিব এতিয়া আৰু এইবোৰ ভেকু ভাওনা যাতে আমাৰ ঘৰত হৈ আছে বুলি তাই গম নেপায়। বুজিছ? যা এতিয়া কিবা এটা বনাগৈ তাইলৈ। চালে মোৰ ছোৱালীজনী আহিব হৈছেতো। তই একেবাৰে বনাইব ঠিকছে আজি চাউল আজি ঠিকছে দিম মই। ছোৱালীজনী আহিবলৈ দেখোন মোৰ আৰু মাজনীজনী মানে ঘৰত আমাৰ মা ঘৰখন এটা চিগনেলো নাপায়। ফোন কৰিম বুলি ভাবিছোঁ, চিগনেল এটাও নাই। অ' মা মই আহিছোঁ, মানুহ এটাও নাই মানে। মই আহি বেল মাৰিবলগীয়া হৈছে নিজৰ ঘৰত আহি। আৰু এই বেগডাল দাঙি হা মই নাই নিজৰ ঘৰত নিজে বেল মাৰিছেহি। মা ক'ত আছা? ওলাই নাহাকে। এই গেলা বোকাৰ ৰাস্তাটোত মোৰ গোটেই ভৰি লেতেৰা হৈ গ'ল। ক'ত আছা? ওলাই নাহাকে। এই বেগডাল মই ধৰিবলগীয়া। মোৰ ছোৱালীজনী আহিছে। দেখিছানে এজনী ভিতৰখনত সোমাই খালি শুই থাকে। ছোৱালীজনী তোমাক উঠনি মই মাতি আছোঁ, শুনা নোপোৱা? তুমি বেগ লৈছ বুৱাৰী? মোৰ ছোৱালীয়ে বেগ আনিবলগীয়া হৈছে আজি ঘৰলৈ। এইজনী পৰা শান্তি নাও। ছোৱালী কিয় লৈ নাহিলা তুমি? তাৰ কথা কিয় সুধি থাকা? শুনা পাইছানে? এই যে ক'ৰ গয়াখনত আহিলোঁ, গয়া গাঁওখনত আহিলোঁ, নেটৱৰ্কে নাপায়। এই ননচেন্সবিলাকৰ লগত কাজিয়া লাগিহে মই আনিবলগীয়া হৈছে ন। মানুহ এটাও ওলাই নাহে। বাইদেউ আপুনি আহিছে। এইবিলাক গয়াবোৰ মোৰ আগত কৰি নাথাকিবা। তোমাক আগতে কৈ দিছোঁ। নেক্সট টাইম মোৰ লগত নকৰিবা। আৰু বেগটো কি মই ধৰিব লাগিব নেকি? বেগ ধৰিব? তুমি কি পাই থৈ দিছিলা? মোৰতো দাদাক নিজৰ কৰিলে যাদু মন্ত্ৰ কৰি গয়াৰ ছোৱালী গাঁৱৰ। এই ঠিকছে দিব লাগিব আজি। আমাৰ ছোৱালীজনীৰ ওচৰত লাজ পাইছোঁ মই। অ' ছোৱালী ওলাই আছোন তই এফালে। ওলাই আহ। মোৰ ছোৱালীজনী আগত যে তই মোক অপমানিত কৰিছে, তাইৰ বেগটো তই ধৰিব লাগে নে নালাগে? হা? ওঠৰ ইফালে আহি টিপি আছে। ক'ত মৰি আছিলি? চাহ বনাগৈ। তাই ভাল পোৱা চব বস্তু আজি বনাব লাগিব। চাহ বনাব। ক'ত আছে আপুনি মা? অ' তই এঠাইৰ পৰা টিকি আছে, চোতালখন কোনে সাৰিব? মা যে টিকি আছে চোতালখন কি মায়ে সাৰিব নেকি? হা? মায়ে সাৰিব। ফুল গছত মই পানী দিবলৈ দি ফুল গছ লেৰেলি গ'ল। তাই একো এটা নকৰে। আৰু তই আজিতো মোৰ মাজনীৰ আগতো লাজ পোৱালি। বহুত লাজ পোৱাইছোঁ। আজি তাই বেগটো নিজে আনিবলগীয়া আছে। যোনজনী ছোৱালীক মই একো এটা কৰিব নিদিওঁ। তোৰ নামটোহে দিলে মাৰ বাপেৰে লাকি, গম পাইছ? এতিয়া গোটেই কুলকখনি যদি গোটেইখিনি তয়ে যে ঘৰখনৰ অহাপা বুলি গোটেইখিনি শেষ কৰিলে যে। মা মোৰ মুখখন কি চাই আছ তই? মা মোৰ মা দেউতাকনো মাজত কিয় সুমিয়াইছে? মা দেউতাইনো কি কৰিছে? যি কৰে যি নকৰে সিহঁতৰহে ছোৱালী তই। কান্দি নেদেখুৱাবি। অথনিৰ পৰা কান্দি মোৰ মাথাটো খাই দিছোঁ। আৰু মোৰ ছোৱালীজনী ভিতৰত শুই আছে। অকণমান আমাৰ এই কি বুলি কয় খিচিৰিখিনি, ঘৰৰ খিচিৰিখিনি তাইৰ আগত নেদেখুৱাবি।
গম পাইছ আৰু তোক মই ৰাতিপুৱাও গৈছে তাই বহুত ষ্ট্ৰেণ্ডাৰ্ড হয় তাই কাজিয়া পুচাই বেয়া পায় গম পাইছ নহয় আজি ইমানতে যাতে সমাপ্ত কৰ আৰু নেক্সট তাই ভাল পোৱা যদি এটা বস্তু নাপাওঁ নহয় ভাতৰ কাঁহী চাবি মই কি কৰোঁ গম পাইছ নহয় মা সকলোৱে বনাওৱে দেখোন মই সকলোৱে বনাওঁ আজি ভালকৈ বনাবি মোৰ ছোৱালীজনীয়ে পনীৰ বাটাৰ মছলা খাই ভাল পায় তাইলৈ পনীৰ বাটাৰ মছলা বনাবি তাই বনাওঁ নামেই শুনা নাই চাগে তই আজিলৈকে সেইবোৰৰ ক'তনো শুনিব মোৰ ছোৱালী গুৱাহাটীত থাকে তাই এইবোৰেই খাই পায় এইবোৰ মানে বেয়া পায় আৰু